হেল্ল' বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ নতুন এটি ভিডিঅ'লৈ। আজি যিহেতু বিশ্ব খনিকৰ মহাপ্ৰভু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা, সেয়ে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। আজি আহিছোঁ বিশ্বকৰ্মা পূজালৈ। আজি মই উপস্থিত আছোঁ বন্ধু বান্ধৱীসকল ওদালগুৰি জিলাৰ নিজ মংগলবেছা গাঁৱৰ শিৱ মন্দিৰত সমূহীয়া বিশ্বকৰ্মা পূজাত। ফাইনেলি আমি পূজাৰ থলীত উপস্থিত হ'লোঁ। উপস্থিত হৈয়ে দেখা পালোঁ পূজাৰীয়ে গাড়ীবোৰত পূজা কৰি আছে। সকলোৱে একে জেগাত গাড়ীসমূহ থিয় কৰাই ৰাখিছে আৰু পূজাৰীয়েও ইখনৰ পিছত সিখন পূজা কৰি গৈ আছে। সুন্দৰ এটা পৰিৱেশত পূজাৰীয়ে সুন্দৰ মন্ত্ৰ উচ্চাৰণেৰে এখনৰ পিছত সিখন গাড়ী পূজা কৰি গৈ আছে। সঁচাকৈ কি সুন্দৰ এটা পৰিৱেশ। পিছে বন্ধু বান্ধৱীসকল, এয়া হৈছে দিনৰ কাৰ্যসূচী। ৰাতিৰ কাৰ্যসূচীত আছে ৰঙিয়া আৰু নলবাৰীৰ দুযোৰাকৈ যুঁজৰ নাম। আমিও সকলোৱে মহাপ্ৰভু শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজাৰ সেৱাভাগ ল'লোঁ। সুন্দৰ এটা পৰিৱেশ, আহি সঁচাকৈ ভাল লাগিলে। আহকচোন চাওঁ বন্ধু বান্ধৱীসকল ভিডিঅ'টো শেষলৈ। এয়া হৈছে বন্ধু বান্ধৱীসকল ৰাতিৰ কাৰ্যসূচী। আহকচোন চাওঁ ভিডিঅ'টো।
কিন্তু মই যোৱাৰ সময়ত এটা কথা কৈ থৈ যাম যে যিদিনাই তোমাৰ ল'ৰা যদি ভিডিঅ'টো চাই ভাল লাগিলে বন্ধু বান্ধৱীসকল লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। লগতে মোৰ মিথুন ব্লগ চেনেলটো যদি আপোনালোকে চাই আছে ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।